নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেললৈ সকলোকে স্বাগতম জনাইছো যিসকলে এডিআৰই গ্ৰেড 4 বা গ্ৰেড 3 আসাম পুলিচকে ধৰি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে যদি প্ৰস্তুতি চলাই আছে আপোনালোকৰ বাবে এই ভিডিঅটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু আপোনালোকে যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আহক এতিয়া আমি দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো আজি প্ৰথম কোৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল অপচন এ হৈছে সৰোজনী নাইডু অপচন বি হৈছে বিজয় লক্ষ্মী পণ্ডিত অপচন সি হৈছে সুচিতা কিপালি অপচন ডি হৈছে ইন্দিৰা গান্ধী ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন এ সৰোজনী নাইডু আৰু তেওঁ উত্তৰ প্ৰদেশৰ আছিল আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধানত কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্য উল্লেখ আছে অপচন এ অনুচ্ছেদ 32 অপচন বি অনুচ্ছেদ 51 এ অপচন সি অনুচ্ছেদ 21 অপচন ডি অনুচ্ছেদ 356 ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি অনুচ্ছেদ 51 এ আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া স্থাপন হৈছিল অপচন এ হৈছে 1932 চনত অপচন বি হৈছে 1935 চনত অপচন সি হৈছে 1947 চনত অপচন ডি হৈছে 1950 চনত ইয়াৰ শুদ্ধ এনসাৰটো বহুতে হয়তো জানেই অপচন বি 1935 চনত ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাইত আছে মহাৰাষ্ট্ৰৰ মুম্বাইত আছে আকৌ নেক্সট কুৱেশ্যনটো হৈছে ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন হৈছে জেনেভা অপচন বি হৈছে নিউয়ৰ্ক অপচন সি হৈছে পেৰিছ অপচন ডি হৈছে ৰোম ইয়াৰ শুদ্ধ এনসাৰটো অপচন সি পেৰিছৰ হৈছে ফ্ৰান্সৰ পেৰিছৰ আৰু লগতে ফ্ৰান্সৰ ৰাজধানী কি বুলি ক'লে অপচন সি টো শুদ্ধ এনসাৰ পেৰিছ মেগাস্থেনিক কোন দেশৰ দূত আছিল অপচন এ হৈছে পাৰস্য অপচন বি হৈছে গ্ৰীচ অপচন সি হৈছে ৰোম অপচন ডি হৈছে চীন ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপচন বি গ্ৰীচ আৰু আপোনালোকে মোক এটা কমেণ্ট কৰিব তেওঁ কোনজন ৰজাৰ দিনত আহিছিল সেইটো আপোনালোকে কমেণ্ট কৰিব আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল অপচন এ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ অপচন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ অপচন সি জৱাহৰলাল নেহৰু অপচন ডি জাকিৰ হুছেইন ইয়াৰ শুদ্ধ এনসাৰটো অপচন এ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ আছিল তেওঁ প্ৰথম উপৰাষ্ট্ৰপতি আছিল আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ দেওপাহাৰ কোন জিলাত অৱস্থিত অপচন এ নগাঁও অপচন বি গোলাঘাট অপচন সি শোণিতপুৰ অপচন ডি যোৰহাট ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি গোলাঘাট জিলাত অৱস্থিত আকৌ নেক্সট কুৱেশ্যনটো হৈছে ৰেড ডাটা বুক কিহৰ সৈতে জড়িত অপচন এ বিপন্ন প্ৰজাতি অপচন বি কৃষি অপচন সি শিক্ষা অপচন ডি বাণিজ্য ইয়াৰ শুদ্ধ এনসাৰ অপচন এ বিপন্ন প্ৰজাতি আকৌ নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ স্বাস্থ্য সংস্থা কেতিয়া গঠন হৈছিল অপচন এ 1945 চনত অপচন বি 1948 চনত অপচন সি 1950 চনত অপচন ডি 1952 চনত ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি 1948 চনত আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় আয় গণনাৰ বাবে মুখ্য সংস্থা কোনটো অপচন এ হৈছে RBI অপচন বি হৈছে NSO অপচন সি হৈছে নীতি আয়োগ অপচন ডি হৈছে SEBI ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি শুদ্ধ এনসাৰ NSO আকৌ নেক্সট কুৱেশ্যনটো হৈছে বিহুৰ কোনটো ৰূপ কৃষি কাৰ্যৰ আৰম্ভ হোৱাৰ সৈতে জড়িত অপচন এ হৈছে কাতি বিহু অপচন বি হৈছে মাঘ বিহু অপচন সি হৈছে ৰঙালী বিহু অপচন ডি হৈছে ভোগালী বিহু ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন সি ৰঙালী বিহু আকৌ নেক্সট কুৱেশ্যনটো হৈছে হৰ্ণবিল ফেষ্টিভেল কোন ৰাজ্যত উদযাপন কৰা হয় অপচন এ হৈছে মিজোৰাম অপচন বি হৈছে নাগালেণ্ড অপচন চি হৈছে মণিপুৰ অপচন ডি হৈছে অৰুণাচল প্ৰদেশ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপচন বি নাগালেণ্ড আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো অপচনসমূহৰ ভিতৰত অপচন বি টো হৈছে শুদ্ধ এনসাৰ হীৰাকুণ্ড বান্ধ আৰু লগতে বহুতে মোক কৈ আছিল যে গ্ৰুপত আপুনি PDF বোৰ দি দিয়ক WhatsApp গ্ৰুপৰ লিংক আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে তালৈ গৈ
লিংকটোত ক্লিক কৰি আপোনালোকে জইন হৈ লওক। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন অভয়াৰণ্য স্বৰ্ণ বান্দৰ বাবে বিখ্যাত? অপশ্যন এ হৈছে পবিতৰা, অপশ্যন বি হৈছে মানা, অপশ্যন চি হৈছে চক্ৰশিলা, অপশ্যন ডি হৈছে ওৰাং। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি চক্ৰশিলা অভয়াৰণ্য। আজি শেষৰ কুৱেশ্যনটো হৈছে নাবাৰ্ড কেতিয়া স্থাপন হৈছিল? অপশ্যন এ হৈছে 1980, অপশ্যন বি হৈছে 1982, অপশ্যন চি হৈছে 1985, অপশ্যন ডি হৈছে 1990। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1982 চনত। আজি ভিডিঅ'টো কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কাৰণ এনেধৰণৰ MCQ লগতে টপিক ৱাইজ কনচেপ্ট যদি লাগে আপোনালোকে কমেণ্ট কৰিব। যিমান পাৰোঁ মই সোনকালে দিবলৈ চেষ্টা কৰিম। আপোনালোকে যাতে কমেণ্ট কৰিব যে কোনটো টপিক কি লাগে, কোনটো টপিক নালাগে, সেইখিনি সকলো টপিক আপোনালোকে কমেণ্টৰ যোগেদি ক'ব, আৰু লগতে লিংকটো আপোনালোকে গৈ হোৱাটছআপ লিংকত জইন হৈ গ্ৰুপটোত এড হৈ লওক, আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব।